যিহেতু মাঘৰ বিহু সেইকাৰণে ৰাতিপুৱা সোনকালে শুই উঠি মেজিৰ জুই ল'লোঁ। তাৰপিছতে মেজিৰ ওচৰতে খালোঁ ঘৰৰ সকলোৱে চাহকাপ ৰাতিপুৱাৰ আৰু লগতে খালোঁ আলু খোৱাটো এটা পৰম্পৰা, আপোনালোক সকলোৱে জানেই চাগে কিয় খায়। বিহু বুলি যিহেতু অকণমান ফুৰিবলৈ ক'ৰবালৈ যোৱাই হয়, সেইকাৰণে আমি গোটেইকেইটাই ভাবিলোঁ যে সৰু পেহীহঁতৰ ঘৰৰ পৰাই আহোঁ। আৰু পেহীহঁতৰ ঘৰ গৈ পোৱাৰ পিছতে আমি লগ পালোঁ কিকিক। সি আমাৰ মতলুৰ নিচিনা দেখিব একেই। আৰু পেহীহঁতে চাওকচোন ঘৰখন ইমান ধুনীয়াকৈ থৈছে। তাৰপিছতে লগ পালোঁ আমি টুকটুকলৈ চাওকচোন, মোৰ কাণত উঠি একদম চেইনডালহে টানিছে একেবাৰে সি। তাৰপিছতে আমাক পেহীয়ে চাহ খাবলৈ দিলে আৰু চাহ তাহ খাই মেলি ভাবিলোঁ অকণমান ওলাই যাওঁ আৰু গাঁওখনো চাই আহোঁ, যিহেতু বহুত দিন অহাও নাছিলোঁ। পেহীয়ে ক'লে যে ওচৰতে সৰিয়হ ফুল ফুলি আছে, তালৈকে যাব পাৰিবিহঁত। সেইকাৰণে আমি আৰু ৰৈ নাথাকিলোঁ, একেবাৰে সৰিয়হতলী পালোগৈ। তাতে ফটো চটো মাৰিলোঁ আৰু ভিডিঅ' উঠিলোঁ। তাৰপিছতে পেহীহঁতৰ লগত অকণমান কথা বতৰা পাতি পেহীহঁতক বাই বাই পাই আমি ঘৰলৈ আহিলোঁ। যি মাঘ বিহু হোৱাৰ বাবে দোকান পোহাৰবোৰ ইমান খোলা নাছিলে, সেইকাৰণে আমি চিধাই ঘৰলৈ আহিলোঁ। ঘৰ আহি পোৱাৰ অকণমান পিছতে আহিলে বাহঁত। নতুন জেগা পাই চাওকচোন আমাৰ পোৱালিৰ কি যে ফূৰ্তি। বাকী আজি ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ বাই।